এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিব ওলাইছোঁ আজিৰ ভ্লগটি। আৰু এতিয়া সোমাব লৈছোঁ চেণ্ট্ৰেল জেইল বুলি ক'লে মনতে অলপ ভয় লাগে, কিন্তু একো ক্ৰাইম নকৰাকৈ চিনেমা জগতৰ এখন মিছা জেললৈ সোমাই আহিয়ে প্ৰথমতে দেখা পাইছোঁ এই যি চিন দেখিছে এয়া হৈছে ইণ্টাৰগেশ্যন চিনটো, আৰু দ্বিতীয়তে দেখা পাইছে সেয়া হেঙিং চিন, আৰু ৩ নম্বৰতে দেখা পাইছে জাজমেণ্টেল চিন। আচলতে চিনেমা কৰাৰ সময়ত এওঁলোকৰ ঠাইত এক্টৰ এক্ট্ৰেছবিলাকৰ সৈতে এই ঠাইবিলাক ৰিপ্লেচমেণ্ট কৰি চিনেমাত অভিনয় কৰা হয়, আৰু এনেদৰে এয়া হৈছে মিছা চেণ্ট্ৰেল জেলৰ আৰম্ভণি। আৰু কিমান যে টেকনিক চাওকচোন, এই বাছখন অহাৰ লগে লগে এই জেলৰ ভিতৰত থকা কয়দীবিলাকে কেনেকৈ চিঞৰি উঠিছে। আচলতে ইমান টেকনিকেলি এইবিলাক বস্তু বনোৱা হৈছে চাওকচোন। চিনেমাৰ সময়ত আমি এই যি জেলৰ চিন দেখোঁ, আচলতে সেয়া কিন্তু সঁচা জেলত তেওঁলোকে শ্বুটিং নকৰে, নিজেই বনাই লোৱা এখন মিছা জেলতহে তেওঁলোকে শ্বুটিং কৰে। আৰু এইবাৰ আহিছোঁ এই ঘৰটোলৈ। এই নীলা ৰঙৰ এই যি ষ্ট্ৰাকচাৰ দেখা পাইছে, এইটো আমি কোন চিনেমাত দেখি পাইছোঁ মনত পৰিছেনে বাৰু? এয়া তেৰে নাম চিনেমাখনৰ ছলমান খানৰ যি মেণ্টেল হস্পিটেলখন যে আছিল, সেই হস্পিটেলখন হেনো এইখনেই আছিল। দৃশ্যম মুভি সকলোৱে চাইছে নিশ্চয় অজয় দেৱগনৰ, গতিকে দৃশ্যম চিনেমাখনৰ এই যি পুলিচ ষ্টেচনটো আছিলে এয়া আছিলে, আৰু তাতে হেনো ডেড বডিটো পুতিছিলে, কিন্তু সেই ডেড বডিটো পোৱা নগ'ল। আৰু এইবাৰ যাম ৰেলৱে ষ্টেচন। হয়, চিনেমাত যে আমি দেখি থাকোঁ ৰেলৱে ষ্টেচন, আচলতে সেয়া কিন্তু সঁচা ৰেলৱে ষ্টেচন নহয়, এয়া মিছাকৈ নিৰ্মাণ কৰা এটা ৰেলৱে ষ্টেচনে। এয়া চাওকচোন, এই যে দবাটো দেখিছে, দবাটো কিন্তু আচলতে সঁচা, কিন্তু এই ভিতৰত থকা সকলোবোৰ বস্তু একেবাৰে মিছা। আচলতে ইয়াত কোনো ট্ৰেইন চলাচল কৰা ট্ৰেকেই নাই, তলত চকাহে আছে। আৰু এতিয়া আমি ষ্টেচনৰ ফালে সোমাই গৈ আছোঁ, আৰু এইবিলাক দেখিছে ইয়াতে চাইনবোৰ্ডবিলাকতে যিটো ষ্টেচনত শ্বুটিং কৰা হয় সেয়া লিখিলে, প্লেটফৰ্ম 1ও দিয়া আছে। আচলতে ইমান ধুনীয়াকৈ বনোৱা আছে যেন সঁচা ৰেলৱে ষ্টেচনৰ দৰেহে লাগিছে। এতিয়া আমি এই মিছা ৰেলৰ ডবাটোৰ ভিতৰত সোমাই যাওঁচোন, কিনো আছে। গতিকে মিছা ৰেলৰ ডবাটোৰ ভিতৰত সোমাই গৈ আছোঁ, আৰু এয়া দেখিছে আচলতে এই চিট বা যিবোৰ আছে এইবোৰ সঁচাই হয়। ডবাটো আচলতে সঁচা, কিন্তু ডবাটোৰ যাবও নোৱাৰে, একো কৰিব নোৱাৰে, কাৰণ তাৰ তলত মানে ৰেলৰ কোনো ট্ৰেকেই নাই। আচলতে এই মিছা ৰেলৰ ডবাটোত সকলোৱে ফটো আৰু ভিডিঅ' তোলাৰ দৰে এই পেহী বৰ্তা আপাহঁতেও ৰেলৰ ডবাটোত উঠিছে, আৰু আমি যেন সঁচাকৈ তেওঁলোক ক'ৰবাত গৈছে বাই বাই দিছোঁ, আমিও অকণমান ভিডিঅ' এটা শ্বুট কৰি ল'লোঁ। আৰু এইবাৰ দেখুৱাব লৈছোঁ অন্য এটা ঠাই, অৰ্থাৎ এইবাৰ আমি বিদেশ আহি পালোঁ একেবাৰে। চিনেমাত যে দেখোঁ আমি কেতিয়াবা ফৰেইন কাণ্ট্ৰি, আচলতে কিছুমান চিনেমাত কৰে অৱশ্যে, কিন্তু সকলো চিনেমাত ফৰেইন কাণ্ট্ৰি নাযায়। ফৰেইন যাবৰ বাবে তেওঁলোকে ইয়াতেই ফৰেইন কাণ্ট্ৰি লিখীয়া এডোখৰ ঠাই বনাই লৈছে। এই চাওকচোন, ৰাস্তা, ইয়াৰ ঘৰ দুৱাৰ, এইবিলাক এনেকুৱা লাগিছে যেন দেখি আমি ইয়াত থকা নাই, কোনোবা বিদেশ এখন দেশতহে আছোঁ। ইমান ধুনীয়াকৈ এইবিলাক ঘৰ, ৰাস্তা, গছ গছনিবোৰ লগাইছে। এই ঘৰবিলাকৰ ভিতৰত কিন্তু একো নাই, একেবাৰে খালী, বাহিৰৰ ষ্ট্ৰাকচাৰটোহে আছে কেৱল। আৰু ইমান ধুনীয়াকৈ মানে দৃশ্যবোৰ সজাই থোৱা আছে, এনেকুৱা লাগিছে যেন আমি কোনোবা বাহিৰৰ দেশ এখনতহে ফুৰিবলৈ আহিছোঁ। সেয়ে চিনেমাত দেখুওৱা কিছুমান এই ফৰেইন কাণ্ট্ৰি যে দেখায়, আচলতে সেয়া সঁচাকৈ তেওঁলোক ফৰেইন নাযায়, ইয়াতেই তেওঁলোকে শ্বুটিং কৰে। আৰু ইয়াতে এইবাৰ দেখুৱাব লৈছোঁ এনে এডোখৰ ঠাই, যেতিয়া চিনেমা কৰে সেই চিনেমাৰ শ্বুটিং লোকেশ্যন থকা এডোখৰ ঠাই দেখুৱাব লৈছোঁ। আৰু সেয়া চাওকচোন, সকলোবোৰ বস্তু থোৱা আছে, কেমেৰা কৰা ষ্টেণ্ড বা আদি কৰি সকলোবোৰ বস্তু ইয়াত ৰেডি কৰি ৰখা হৈছে। আৰু ইয়াতে মানে এয়া আচলতে ফটো বা ভিডিঅ' কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে, আৰু ময়ো ইয়াতে বহি অকণমান ভিডিঅ' এটা বনাই ল'লোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ ফুলবিলাকো ফুলাই থৈছে। আৰু এতিয়া যাব ওলাইছোঁ এয়াৰপৰ্ট, কিন্তু সঁচা এয়াৰপৰ্ট নহয়, মিছা এয়াৰপৰ্টহে। এয়া এয়াৰপৰ্টলৈ আমি যাব ওলাইছোঁ, আৰু এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্য এতিয়া দেখুৱাব লৈছোঁ। লাহে লাহে আমি এতিয়া এয়াৰপৰ্টৰ ভিতৰলৈ গৈ আছোঁ। এই যে বাহিৰত কিছুমান যে থাকে দোকান বা অন্যান্য টিকেট কাউণ্টাৰত যি থাকে, সেইবিলাক ইয়াত চাওকচোন একদম সঁচাকৈ দেখুওৱা আছে। ইয়াতে আচলতে শ্বুটিং কৰে, যেতিয়া যিখন চিনেমা যিটো ধৰণে শ্বুটিং কৰা হয়, ঠিক সেই ধৰণে এইবিলাক সজাই তোলা হয়। আৰু এয়া বিশাখাপট্টনম ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি লিখা আছে। অন্য চিনেমাত যদি বেলেগ নাম দিব বিচাৰে তেতিয়া নামটো সলাই লয় তেওঁলোকে। আৰু এয়াৰপৰ্টৰ ভিতৰত সোমাই গৈ আছোঁ এয়া। আৰু এতিয়া চাওক, এইফালে বহিবলৈও একদম ধুনীয়াকৈ ছিটবিলাক সজাই থোৱা আছে। এয়া একদম ধুনীয়াকৈ ছিটবিলাক সজাই থোৱা আছে বহিবলৈও, সেইবোৰ সঁচা, কিন্তু ইয়াৰ ভিতৰত কিন্তু
এয়াৰ হোষ্টেছো নাই বা অন্যান্য কোনোৱেই নাই, একদম খালী এই এয়াৰপৰ্টটো। আৰু এতিয়া আমি বৰ্ডিঙৰ বাবে গৈ আছোঁ। যেতিয়া চিনেমাত দেখুওৱা হয় এৰোপ্লেনত উঠে বৰ্ডিং দেখায়, কেতিয়াবা কিন্তু ইয়াতে শ্বুটিং কৰে। এই গ্ৰীণ স্ক্ৰীণ লগা আছে দেখিছেনে? এই আচলতে গ্ৰীণ স্ক্ৰীণখনত মানে তেওঁলোকে শ্বুটিং কৰিবৰ বাবে সুবিধা হ'বৰ বাবে এনেধৰণে লগাই থোৱা আছে। আৰু এতিয়া আমি এৰোপ্লেনৰ ভিতৰত বৰ্ডিঙৰ বাবে গৈ আছোঁ। এখন সঁচা এৰোপ্লেনত যেনেধৰণে আমি বৰ্ডিঙৰ বাবে যাওঁ, ঠিক ইয়াতো একেই। আৰু ভিতৰত চাওকচোন, একেবাৰে সঁচা এখন এৰোপ্লেন নহয়নে বাৰু? একদম ছিটৰ পৰা আদি কৰি ইয়াৰ উইণ্ডোজ সকলোবোৰ বস্তু একদম সঁচা। আৰু এই মিছা এৰোপ্লেনৰ ভিতৰত আমিও দুখনমান ফটো মাৰিলোঁ। আৰু এতিয়া দেখুৱাব লৈছোঁ সেই এয়াৰপৰ্টৰ বেক ছাইড। আৰু এফালে যদি এয়াৰপৰ্ট আছিলে আৰু আনফালে আছে হস্পিটেল, এয়া। আৰু এনেধৰণে এই চিনেমাবোৰ শ্বুটিং কৰা হয়। আচলতে বিল্ডিং এটা, কিন্তু তাক বিভিন্ন ধৰণে সজাই তোলা হয়।